আপুনিও চাগে ভাবি আছে ডাইট ষ্টাৰ্ট কৰিলোঁ ৱেইট কমাই নাই ডেইলি একো নাখাওঁ তথাপি ৱেইট নকমে প্ৰব্লেম আপোনাৰ ফেটছ নহয় প্ৰব্লেম বডিৰ ভিতৰত জমা হৈ থকা ৱেষ্টেজ চফা নহ'লে এনেকুৱা হয় আৰু ৱেষ্টেজ যেতিয়া চফা নহয় তেতিয়াহ'লে ফেট বাৰ্ণ যিটো বটন থাকে অন কৰা বটনটো সেইটো অন নহয় সেইটোৰ কাৰণে 30 দিনৰ ৱেইট লছ চেলেঞ্জত প্ৰথম দিনটো হয় ডিটক্স ডে ডিটক্স ডে আমি কেনেকৈ কৰিম 5টা টিপছ মই আজি দিছোঁ আপোনালোকক এইটো নাম্বাৰ 1 ৰাতিপুৱা শুই উঠি এগিলাছ গৰম পানী খাব নাম্বাৰ 2 আজিৰ দিনটোত কমচে কম চাহ আৰু কফি স্কিপ কৰক নাম্বাৰ 3 চুগাৰ বেকাৰী জাংক ফুডক নো এণ্ট্ৰি দিয়ক ষ্টেপ নাম্বাৰ 4 দিনত 3 লিটাৰ পানী খোৱাৰ চেষ্টা কৰক আজিৰ দিনটোত ষ্টেপ নাম্বাৰ 5 প্ৰত্যেকটো খানা খোৱাৰ পিছতে আপুনি 10 মিনিট ৱক কৰক এইখিনি যদি কৰে আপোনালোকৰ কি হ'ব আপোনালোকৰ ডাইজেশ্যনটো ভাল হ'ব পেট আৰু ব্লটিং পেটৰ যিটো ব্লটিং হৈ থাকে সেইটো কমিব আৰু বডি ফেট লছ কৰাৰ বাবে বডিটো ৰেডি হ'ব আজিৰ এই টাস্কটো যদি আপুনি টাস্ক যিটো দিছোঁ এইটো ফুলফিল কৰে তাৰ আপুনি পানী কমচে কম পানী খোৱাৰ সময়ত এটা ফটো ল'ব নহ'লে আপুনি যেতিয়া ৱাকিং কৰিব তেতিয়া স্ক্ৰীনশ্বট যদি আপুনি চেলেঞ্জটো চিৰিয়াছলি কৰিম বুলি ভাবিছে তেতিয়াহ'লে কমেণ্টত লিখিব ডে 1 ডান এই ৰিলটো ছেভ কৰিব আৰু কালিৰ ৰিলটো মিছ নকৰিবৰ কাৰণে ফ'ল' কৰক আৰু ৰিলটো শ্বেয়াৰ কৰক